আন্ডা খাব লাগিব আন্ডা নখালে মন্দিৰতে যাব দিয়া নাই না মন্দিৰ হিৰো আমাৰ গুড মৰ্নিং ফ্ৰম গুৱাহাটী আমি এতিয়া গুৱাহাটীত আছোঁ বৰ্তমান আজি যিটো জাৰ্ণি হ'ব সাংঘাতিক হ'ব বহুত কষ্টদায়ক হ'ব আৰু বহুত এডভেঞ্চাৰ হ'ব কিয়নো আমি অতিক্ৰম কৰিব লাগিব 437 কিলোমিটাৰ টোটেল গুৱাহাটী টু শিলিগুৰি গতিকে আমি মানে বাটত ৰৈ যাম বাৰু আমি কেইবাৰ ৰওঁ মানে কেইবাৰ খাওঁ কেইবাৰ কিমানবাৰ আমি ভাত খাওঁ কিমানবাৰ চাহ খাওঁ মানে গম পাই থাকিব গোটেইখিনি গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে অনুগ্ৰহ কৰি এইটো চেনেল তেওঁলোকে অলপ ছাপোৰ্ট কৰিব মানে ছাবস্ক্ৰাইব কৰি দিব মানে সেয়াই আৰু কষ্ট হয় ব্লগ বনোৱা বহুত কষ্ট হয় আৰু লগতে আমি ছিকিম গৈ আছোঁ যিহেতুকে ট্ৰেভেলিঙৰ কষ্ট মানে বহুত আৰু কি ক'ম মানে বাকী এইটোতো আছেই এই বস্তুটো খৰচা তই খালি এনে কণী হা আৰু হাই ফ্ৰেণ্ডছ চাই পিলো নাপাম নহয় পাহৰিয়া ন ইমান গৈ থাকোঁ দিয়া হ'ব দিয়া লগ পাম কেতিয়াবা হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আমাৰ ছিকিম ৰাইড অফিচিয়েলি আৰম্ভ হৈছে আজি যোৱাকালি আহিলোঁ আমি গুৱাহাটীত আহিছিলোঁ মঞ্জিতৰ ৰুমত থাকিলোঁ গতিকে আজি অফিচিয়েলি ৰাইডটো আৰম্ভ হৈছে ছিকিম ৰাইডৰ আজি প্ৰথমটো দিন প্ৰথম এপিছড জালুকবাৰীৰ পৰা হাজো হৈ কোকৰাঝাৰ হৈ আমি শিলিগুৰি পাম তাত আজি ৰাতি থাকিমগৈ তাৰ পৰা আমি ক'ত যাওঁ সেইটো আমি ডিচাইড কৰিম ইয়াৰ পৰা শিলিগুৰি 465 কিলোমিটাৰ আজি গোটেই দিনটো ৰাইড হ'ব আমি এতিয়া বৰ্তমান 5:50 ওলাইছিলোঁ আমি তাৰ গৈ পোৱালে 12 ঘণ্টামান লাগিব কিজানি 12 ঘণ্টা বেছিও লাগিব পাৰে কাৰণ আমি বাটত ৰৈ যাম যিহেতু আমি এতিয়া নলবাৰী পাইছোঁ আহি ইয়াতে অলপ সময় ৰ'লোঁ বৰষুণ পৰিব চাগে আগত গৈ আমি যদি বৰষুণ পৰে ৰেইনকোটটো পিন্ধি ল'ম ব'লা ব'লা আজি ভিডিঅ'টো বহুতখিনি কাটা যাব তথাপিও মোৰ যিখিনি ফিলিং মই শ্বেয়াৰ কৰিব চেষ্টা কৰিম ভাল লাগিছে এতিয়ালৈ আমি 58 কিলোমিটাৰ চলালোঁ বাকী আজি ৱেডাৰটো কিন্তু ভাল লাগিছে এইটো ৱেডাৰত বাইক চলাই ভালেই লাগে বৰষুণ পৰিব চাগে বৰষুণ পৰিলেও কথা নাই ৰেইনকোট আছে ৰেইনকোট পিন্ধি যাম মোৰ আগত শৰৎ আৰু অংকুৰ AMD অংকুৰণ সিহঁতৰ পিছে যাম আৰু শৰতে গোটেইখিনি লিড লৈছে মানে যোৱা আৰু লগতে থকা খোৱাখিনি গোটেইখিনি সি দায়িত্ব লৈছে আৰু আমি কি কৈছোঁ পইচাবিলাক তাৰ হাততে জমা দিছোঁ আৰু সি গোটেইখিনি খৰচ কৰিব আৰু আমি এতিয়া বৰপেটা টাউন পাইছোঁ আহি বৰপেটাই হৈ হাউলি হৈ যাম আমি কি হ'ল এই বিল নহয় সাগৰ এখন সাগৰ বোলে এখন মই বাইকখন চলালোঁ শৰতৰ বাইকখন এতিয়া চলাইছোঁ অলপ খলাখলি কৰিব লাগে নহ'লে আমনি লাগি যায় নহয় সৰভোগ পাইছোঁহি ইয়াতে হোটেল এখনত ৰ'লোঁ 40 মিনিটমান ব্ৰেক ল'লোঁ চাহ খালোঁ পুৰি খালোঁ বঙাইগাঁও 10 কিলোমিটাৰ বঙাইগাঁও আমি ৰাইট চাইডে যাব লাগিব বঙাইগাঁও আৰু বেছি দূৰ নাই 10 কিলোমিটাৰ এতিয়ালৈ গুৱাহাটীৰ পৰা জালুকবাৰীৰ পৰা 146 কিলোমিটাৰ হ'ল এতিয়ালৈতো ভালেই এক্সপিৰিয়েঞ্চ হৈছে ভাল লাগিছে একচুৱেলি মই এনেকুৱা এটা লং ৰাইডত প্ৰথম আহিছোঁ আৰু বাইকখনো প্ৰথম আনিছোঁ গতিকে ভাল লাগিছে কেনেকুৱা পাৰফৰ্মেঞ্চ দিয়ে এইটো দেখা যাব বাইকখন আমি এতিয়া বঙাইগাঁও পাইছোঁ আহি মোৰ ৰাইট চাইডে এইটো বঙাইগাঁও তেল শোধনাগাৰ পাৰ হৈ আহিলোঁ বহুত ডাঙৰ সেইকাৰণে সোমোৱা নাই ভালকৈ
I don't want to be free. এইখিনি ক'ব পাৰিছোঁ আহি ধৰিব পৰা নাই তেতিয়ালৈ আমি 217 কিলোমিটাৰ চলালোঁ ভাল লাগিছে অলপ হাত ধৰি দেখাইছে যদিও মানে এক্সপিৰিয়েঞ্চ খুব সুন্দৰ এক্সপিৰিয়েঞ্চ জীৱনত প্ৰথমবাৰ আহিছোঁ এনেকুৱা লং ৰাইডত আহিছোঁ বহুত ভাল লাগিছে আমি এতিয়া বৰ্তমান ৱেষ্ট বেংগলত সোমাইছোঁ তাতে আকৌ ৰম আজি কমেও 4-5 মান হ'ল ৰৈ আহে এই আৰু কিমান কিলোমিটাৰ আছে নো 193 4 ঘণ্টা 7 মিনিট দেখা আছে এয়া হৈছে ৱেষ্ট বেংগল भात हो गया यहाँ वेस्ट बंगाल में क्या कर रहे हो भात खाने आया हूँ बड़ा भाई की वेस्ट बंगाल व्हाट आर यू डूइंग इन वेस्ट बंगाल খাবলৈ আহিছোঁ এই ভাষা কমাই আছে আৰু ন মাছ ভাত খাপাহে ফুটাহে পিতাহে এই যদি পেমেণ্টটো বচাব মন আছে ইয়েছ ৰোড চাইড ধাবা চাবা বঢ়িয়া বেষ্ট অলপ কম দামত 100 টকা যদি এক সাজ হৈ যায় মজাকে চিনানি আমাৰ 80 টকা 20 টকা বাছি সুন্দৰ খানা খাবলৈ লাগে এতিয়া আমি এখন হোটেলতে ভাত খালোঁ এতিয়া আকৌ যাব ওলাইছোঁ ৰেকৰ্ডিং হৈ যায় তো এতিয়া আমাৰ প্লেনটো মানে হঠাতেই হেৰাই গ'ল হঠাতেই যোৱা কথা আছিল চিলিগুৰি এতিয়া গেংটক যাম পইচা বচাবৰ কাৰণে গতিকে একচুৱেলি পইচা বুলি নহয় সময়টোৰ কথা আছে আমি সময়টো অলপ ৰাহি কৰিবৰ কাৰণে বা অলপ পইচাটো ৰাহি কৰিবৰ কাৰণে আৰু আমি প্লেনটো চেঞ্জ কৰিলোঁ আমি চিলিগুৰি নাযাওঁ এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট গেংটক অলৰেডি ৰুম বুক কৰিছোঁ আমি সেইটোৱে আৰু এতিয়া বহুত কষ্ট হ'ব এতিয়া দুগুণ কষ্ট হ'ব ঠিক আছে লগ পাই আছোঁ একেবাৰে গেংটক এতিয়া চাওক কি সুন্দৰ ৰাস্তা ৱেষ্ট বেংগলৰ ৰাস্তা I'll be your love, I'll be your sunshine. You see the sea, I'll see the sunshine. I'll be your love, I'll be your sunshine, shine, shine. I'll be your love, I'll be your sunshine. I'll be your love, I'll be your sunshine. I'll be your love, I'll be your sunshine, shine, shine. I'll be your love, I'll be your sunshine. You see the sea, I'll see the sunshine. I'll be your love, I'll be your sunshine. এতিয়া দীঘল জাৰ্ণি হৈছে আজি 422 কিলোমিটাৰ গুৱাহাটীৰ পৰা আহিব চলাইছোঁ গেংটকলৈ আৰু 98 কিলোমিটাৰ আছে কমেও 2 ঘণ্টামান লাগি যাব পাৰে Sunshine, I'll be your love, I'll be your sunshine, I'll be your love. Sunshine, I'll be your love, I'll be your sunshine, I'll be your love. I'll be your love, I'll be your sunshine, I'll be your love, I'll be your sunshine. কৰনেশ্যন ব্ৰিজৰ পৰা ৰাইট চাইডে যাব লাগিব
এইখিনিতে এটা কথা কওঁ যে কৰোনেশ্যন ব্ৰিজৰ পৰা ৰাইট চাইডে গেংটকলৈ প্ৰায় 100 কিলোমিটাৰমান হয়। এইখিনি কভাৰ কৰিব যাওঁতে বহুতখিনি আমি চেলেঞ্জ পাইছিলোঁ। তাতে যাওঁতে বহুত ৰাতি হৈ গৈছিল, সেইকাৰণে ৰাতি ভিজিবিলিটি বহুত কম হয়, চলাত অসুবিধা হয় আৰু লগতে মানে তাতে গোটেই অফ ৰোড আৰু অচিনাকি জেগা, পাহাৰৰ বহুত আপত যাব লাগে, ডাউনত নামিব লাগে, তেনেকুৱা টাইপৰ আছিল ৰাস্তাবোৰ আৰু সেইকাৰণে বহুতখিনি চেলেঞ্জ আহিছিল। ভিডিঅ'টো আগলৈ চাই থাকিব, গম পাব যে কেনেকুৱা চেলেঞ্জ আমি পাইছিলোঁ। ইয়াৰ উপৰি পিছলৈ আমি বহুত বেয়া পৰিস্থিতি আমি পাইছিলোঁ। ৰাতি হৈছিল বাৰু ঠিকেই আছিলে সেইখিনিলৈ, যেতিয়া 15-20 কিলোমিটাৰ আছিল গেংটকলৈ। সেইখিনি সময়ত আমি বহুত বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ। বহুত ডাঙৰ বৰষুণে আমাক পাইছিল, সেইকাৰণে বহুত অসুবিধা হৈছিল, বহুত মানে ক'ব নোৱাৰি, মুখৰ মাত পৰ্যন্ত নাইকিয়া হৈ গৈছিল। ইয়াৰ লগতে পাহাৰৰ যিটো আপত উঠিব লাগে তাৰ উপৰিও মানে বৰষুণ, তাৰ কাৰণে ৰাস্তাবিলাক বিৰাট শ্লিপাৰী হৈ আছিল। সেইটো এটা ভয় আছিল যে ৰাস্তা যেতিয়া আপত উঠোঁ তেতিয়া মানে ভয় লাগে যে ক'ৰবাত শ্লিপ হৈ পেলাই যদি পৰি যাওঁ, তেনেকুৱা হৈছেও। মানে শ্বৰ্টৰ লগত হৈছে, অংকুৰ আৰু শ্বৰ্ট আপত উঠিব যাওঁতে বাইকখনে ছেকেণ্ড গিয়াৰ বা থাৰ্ড গিয়াৰত লাগি আছিল, গিয়াৰ সলাব পাহৰি গৈছিল গিয়াৰ, তাৰ কাৰণে আপত উঠাব পৰা নাছিল। এনেকুৱা বহুতখিনি চিটুৱেশ্যন হৈ গৈছিল আমাৰ লগত। ভিডিঅ'টো শেষলৈ চালে গম পাব যে কি পৰিস্থিতি আমি সন্মুখীন হৈছিলোঁ। আমি এতিয়া ছিকিমৰ পাহাৰৰ একা বেকা ৰাস্তা দি গৈ আছোঁ। এতিয়াও পোৱা নাই গৈ, আৰু কমেও 50 কিলোমিটাৰমান আছে হ'বলা, 50ৰ বেছি হ'ব চাগে। ইয়াৰে লোকেল যিবিলাক গাড়ী আছে বহুত স্পীড চলাব পাৰে, মানে সিহঁতৰ টেকনিক আছে চলোৱা। ইয়াত মানে দেখিলে ভয় লাগি যায় আৰু আৰু 15 কিলোমিটাৰমান আছে আমাৰ হোটেলখনলৈ, আৰু 15 কিলোমিটাৰমান আছে। তাৰ আগতে বৰষুণে পালে আমাক, আকৌ ৰৈ লৈ গোটেইকেইটাই ৰেইনকোটকেইটা পিন্ধি লৈছোঁ। এতিয়া গৈ আছোঁ লাহে লাহে, বৰষুণজাক ডাঙৰকৈ পৰিছে। আৰু লগতে বৰষুণ। হোটেলখনৰ নাম কি আছিলে?